প্ৰাণজিৎ বৰুৱাৰ কবিতা কথা নাছিল। আবৃত্তিকাৰ ৰশ্মিৰঞ্জন মৰাণ। কথা নাছিল, কথা নাছিল, আপোনাক ভাল পোৱাৰো কথা নাছিল। এদিন দেখিলোঁ আপোনাক, হঠাতে বৈ গ'ল মনলৈ নাযায়। চাওকচোন কেনেকৈ যে ভাল পাই পেলালোঁ আপোনাক নভবাকৈ। কথাটো নাছিল আপোনাৰ সৈতে কথা হোৱাৰ, অপলক আপোনাকেই চোৱাৰ। কেনেকৈ যে গোটালোঁ 839... আপোনাৰ ফোন নাম্বাৰ আৰু আৰম্ভণি হ'ল আমাৰ উমান কথাবোৰ, এজনে আনজনক কেতিয়াও পাহৰি নোযোৱাৰ শপত খোৱাৰ। কথাটো নাছিল, নাছিলতো কথা। কোনোবা এদিনাও আপোনাক মনত পেলাই বিৰহৰ কবিতা লিখাৰ, দুপৰ নিশালৈকে আপোনাৰ কথা ভাবি উজাগৰে থকাৰ, দিঠকৰ পৰা আঁতৰি আপুনি মাথো শেষ নিশাৰ সপোনতহে অহাৰ। কেতিয়াওতো কথাই নাছিল। আছিল জানো কথা আপোনাৰ বাবেই গলফ্লেকত মই চুমুক দিয়াৰ, দুপৰ নিশালৈকে আপোনাৰ মাতত এই মাতাল হোৱা মইটোৱে কেতিয়াবা যে গ'ল ৰিবন আইবিৰ নিচাত নিচাগ্ৰস্ত হোৱাৰ। কথাটো নাছিল, নাছিল এটা সুন্দৰ জীৱনত হুমুনিয়া, বিষাদ ইত্যাদি মই বেয়া পোৱা শব্দবোৰ কঢ়িয়াই ফুৰাৰ কেতিয়াও মোৰ হেঁপাহ নাছিল। আচলতে কথা নাছিল আমিবোৰে কাৰোবাক লৈ সপোন দেখাৰ, কিন্তু দেখিলোঁ। কথা নাছিল কাৰোবাক নিজতকৈও বেছি বিশ্বাসত লোৱাৰ, কিন্তু কৰিলোঁ। হয়তো ভুলো মোৰ তাতেই হ'ল। কথা নথকাৰ স্বত্তেও যিহেতু মই আপোনাৰ প্ৰেমত পৰিয়েই গ'লোঁ। চকুলোৰ সাগৰ বোৱাই হ'লেও, দুখৰ হুমুনিয়া কাঢ়ি হ'লেও, প্ৰেম নামৰ শব্দটোৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিয়েই সেয়ে চাগৈ আপোনাক এবাৰ ভাল পাই চালোঁ ক্ৰমশ। আচলতে প্ৰেম, প্ৰতাৰণা আৰু বিচ্ছেদ তিনিওটাই যে সহোদৰ বুলি মই আগেয়ে জনাই নাছিলোঁ।